ডিষ্ট্ৰিক্ট অখিলেশ্বৰ ভোজপুৰী পৰিষদৰ মিটিং আছিলে আৰু আমি গোলাঘাট ডিষ্ট্ৰিক্টত যিমান আঞ্চলিক আমাৰ আছে 10খন আঞ্চলিক আছে সেই আঞ্চলিকক লৈ আমি মিটিং কৰিছিলোঁ আৰু আমাৰ মেইন উদ্দেশ্য এইটোৱে আছিলে যে আমাৰ এইটো 3 বছৰীয়া কাৰ্যকাল সমাপ্ত হ'ব ডিচেম্বৰত সেইকাৰণে আমি এটা ডিষ্ট্ৰিক্ট অধিৱেশন আমি ডিচেম্বৰ মাহত 16 আৰু 17 তাৰিখে আমি পাতিবলৈ আমি বৰপথাৰত সিদ্ধান্ত লৈছোঁ আৰু তাৰ এটা আমি ৰিচিপশ্যন কমিটিও আজি বনাইছোঁ। এই ৰিচিপশ্যন কমিটি আমাৰ সভাপতি গোলাঘাটৰ কৃষ্ণ কুমাৰ গুপ্তা ডাঙৰীয়া হৈছে আৰু এনেকৈ তেওঁক লৈ পেলাই এটা ৰিচিপশ্যন কমিটি আমি বনাইছোঁ। এই ৰিচিপশ্যন কমিটি আমাৰ গোটেই গোলাঘাট ডিষ্ট্ৰিক্ট কমিটি আমাৰ থাকিব ৰিচিপশ্যন কমিটি আৰু আঞ্চলিক কমিটি আমাৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীসকল থাকিব আৰু অন্যান্য আমি অতিথিসকলক লৈ পেলাই এটা আমি আমন্ত্ৰণ অতিথিসকলকো আমি ইয়াত অন্তৰ্ভুক্ত কৰিম মাতিম সেইটো লৈয়ে মেইন উদ্দেশ্য আজি সভাখন আয়োজন কৰা হৈছে।